Hey guys, press the subscribe button and the bell icon for never miss a video from Technical Battery. Hello YouTube, নমস্কাৰ মোৰ নাম ইমতিয়াজ ৰহমান আপোনালোকে চাই আছে টেকনিক্যাল বাতৰি আহক আজি ভিডিওটো আৰম্ভ কৰো আজি ভিডিওটোৰ আমাৰ টপিকটো হল Xiaomi কোম্পানীৰ ওপৰত আপোনালোকে সবে চিনি পায় কিমান কোম্পানীটো পপুলাৰ গতিকে আহকচোন এই পপুলাৰ কোম্পানীটো কেনেকৈ গ্ৰোথ হল এই বিষয়ে আমি দুএষাৰ জানো আহক ভিডিওটো আৰম্ভ কৰো বন্ধুসকল আজি আমি চৰ্চা কৰিবলৈ ওলাইছো চাইনাৰ এটা মোবাইল কোম্পানীৰ ওপৰত যিটোৰ নাম হল Xiaomi অৰ্থাৎ চাইনিজ ইলেক্ট্ৰনিক এণ্ড সফটৱেৰ কোম্পানী যিটোৱে আজিৰ সময়ত মোবাইল মাৰ্কেটৰ বজাৰত এক খলকনি সৃষ্টি কৰিছে আৰু এই খলকনি সৃষ্টি কৰাৰ মুখ্য কাৰণ হৈছে জনসাধাৰণে লাভ কৰা স্যাটিসফাইড ফিচাৰ্ছবোৰ অৰ্থাৎ সুবিধাবোৰ যি অতি সুলভ মূল্য তথা কম দামতে গ্ৰাহকে কিনিব পাৰে হেতু কাৰণতে কম সময়ৰ ভিতৰতে এই কোম্পানীটোৱে সমগ্ৰ বিশ্বতে মাৰ্কেটিং অৰ্থাৎ স্মাৰ্টফোনৰ বজাৰত এক নতুন পদক্ষেপ স্থান প্ৰাপ্ত কৰিছে বৰ্তমান Xiaomiৰ বিশ্বৰ পঞ্চম বৃহত্তম কোম্পানী হৈ ৰয় আৰু এই কোম্পানীৰ লোকপ্ৰিয়তা দেখি সমাজত মানুহে ইয়াক চীন দেশৰ এপল বুলিও কয় তেন্তে আহক বন্ধুসকল এই সফলতাৰ পথে আগুৱাই যোৱা এই Xiaomi কোম্পানীৰ বিষয়ে আমি সৰ্বপ্ৰথম জানো বন্ধুসকল এই কোম্পানীটোৰ কাহিনী আৰম্ভ হৈছিল 16 ডিসেম্বৰ 1969 চনৰ পৰা যেতিয়া চাইনাৰ এখন চহৰত লি জুনৰ জন্ম হয় তেওঁ নিজৰ পঢ়া-শুনা উৰহান ইউনিভাৰ্চিটিৰ পৰা সমাপ্ত কৰাৰ পাছত 1992 চনত লিয়ে কিংছ অফ নামৰ এটা কোম্পানীত ইঞ্জিনিয়াৰ ৰূপত কাম কৰিব ললে আৰু 1958 চন অহাৰ লগে লগে তেওঁ সেই কোম্পানীৰ CEO পদত লাভ কৰে হয়নে এক আচৰিত কৰিবলগীয়া কথা কিন্তু এই কথা বাৰুকৈ সঁচা লিয়ে নিজৰ আত্মবিশ্বাসৰ ওপৰত এই পদবী গ্ৰহণ কৰিছিল তাৰ পৰৱৰ্তী দুটা বছৰৰ ভিতৰত লিয়ে নিজৰ অনলাইন বুক ষ্ট'ৰ বনাইছিল যিটোৰ নাম দিছিল joyo.com কিন্তু এই ৱেবছাইটটো অতি কাৰ্যকৰম হৈছিল আৰু 2004 চনত এই ৱেবছাইটটোক তেওঁ amazon.com-ক বিক্ৰী কৰি দিছিল যিটো কাৰণে amazon.com-এ তেখেতক 75 মিলিয়ন দিছিল বন্ধুসকল এতিয়া সময় আহিছিল অলপ ডাঙৰ কাম কৰি ৰাইজৰ আগত দাঙি ধৰিবলৈ 6 এপ্ৰিল 2010 চনত লিয়ে 7জন ব্যক্তিৰ নেতৃত্বত Xiaomi কোম্পানীটোৰ গঢ়ি তোলাৰ কথা চিন্তা কৰিলে আসলে এই কোম্পানীটো প্ৰথমে এটা সফটৱেৰ কোম্পানীৰ নামত কেন্দ্ৰ কৰি খোলা হৈছিল যিটো গুগলৰ এন্ড্ৰইড বেছ কাষ্টম ৰম নিৰ্মাণ কৰাত সহায় কৰিছিল আৰু তেওঁলোকে বনোৱা MIUI ৱেব ফৰ্মৰ বায়ুগৈ সফল হ'ল আগলৈ গৈ Xiaomi 2011 চনত হাৰ্ডৱেৰ কামতো হাত দিলে তাৰ কিছুদিন পিছত Mi 1 নামৰ তেওঁলোকে সৰ্বপ্ৰথম স্মাৰ্টফোন মুকলি কৰে যিটো জনসাধাৰণৰ পৰা সুখ্যাত ৰূপে ৰেছপন্স লাভ কৰিছিল আৰু ঠিক এই সফলতা দেখিয়ে Xiaomi তাৰ পাছৰ বছৰটোত Mi 2 নামৰ আন এটা স্মাৰ্টফোন মুকলি কৰে আশ্চৰ্যজনক কথা এইটো যে এই ফোনটোৰ 10 মিলিয়ন ইউনিটছ মাত্ৰ 10 মাহৰ ভিতৰতে বিক্ৰী হৈছিল তাৰ উপৰিও Mi 2 স্মাৰ্টফোনবোৰক Mobicity নামৰ এটা কোম্পানীৰ সহায়ত অষ্ট্ৰেলিয়া নিউজিলেণ্ড US আৰু UKত বিক্ৰী কৰা হৈছিল সময়ৰ লগে লগে 2014 চনৰ ভিতৰত Xiaomi কোম্পানীটো ভ্যালুৱেশ্যন 75 বিলিয়নৰ ওপৰত অতিক্ৰম কৰিছিল Xiaomiয়ে 2014 চনত জুলাই মাহত ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম স্মাৰ্টফোন মাৰ্কেটিঙত খোজ পেলায় আৰু 2015 চনত Mi 4 নামৰ এটা স্মাৰ্টফোনত তেওঁলোকে লঞ্চ কৰিছিল যিটো কি ভাৰতত বিশাল অনলাইন বিক্ৰেতা কোম্পানী অৰ্থাৎ ই-কমাৰ্চ ৱেবছাইট www.flipkart.com-ত এভেইলেবল আছিল আৰু আচৰিত কৰিবলগীয়া কথাটো এইটো যে স্মাৰ্টফোনটোত 1 লাখ ইউনিটছ মাত্ৰ 4.2 ছেকেণ্ডত বিক্ৰী হৈছিল আৰু ঠিক সেই ঘটনাটোৰ পাছৰ পৰাই এই কোম্পানীটোৱে কেতিয়াও পাছলৈ ঘূৰি নাচালে আৰু এটাৰ পাছত এটা বহুতো ৰেকৰ্ডছ প্ৰাপ্ত কৰি আছিল আৰু Xiaomiৰ বহুতো সফল ফোন মাৰ্কেটত আহি আছিল আৰু কিছুদিনৰ আগতে লঞ্চ কৰা Mi 4 নামৰ Xiaomi কোম্পানীৰ ফোনটো বেষ্ট সেলিং স্মাৰ্টফোন হিচাপে ৰৈ পৰিছিল যি আমাৰ সবৰ মাজতে Redmi Note 4 নামে জনাজাত তদুপৰি Xiaomi কোম্পানীয়ে ল্যাপটপস, পাৱাৰ বেংক, স্মাৰ্ট বেণ্ড, ৰিউটাৰ্ছ আদি বহুতো টাইপছৰ ইলেক্ট্ৰনিক বস্তু বনায়। টেকনিক্যাল
ৱৰ্ল্ডত লি জুনক কনট্ৰিবিউশ্যনৰ ওপৰত ফৰবেছ মানে FORBES এটা সংস্থাই 2014 চনত বিজনেছমেন অৱ দ্য ইয়েৰ হিচাপে ঘোষণা কৰিছিল আৰু তেতিয়া সময়ত তেখেতে চাইনাৰ 23 নম্বৰ ধনী ব্যক্তি ৰূপে আছিল কিন্তু যি কি নহওক যদি আপুনি Xiaomi কোম্পানী অৰ্থাৎ Xiaomi ফোন অৰ প্ৰডাক্টছ ব্যৱহাৰ কৰিছে তেন্তে আমাক কমেন্ট সেকশনত এই কথাষাৰ আমাক জনাব আপোনাৰ বহুমূলীয়া সময় দিয়াৰ কাৰণে ধন্যবাদ গতিকে ৰাইজসকল এইখিনি আমাৰ ভিডিঅ'টো ইমানতে শেষ হৈছে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ৰঙা বাটনটো ক্লিক কৰিব আজি আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে আমাৰ তলত কমেণ্ট সেকশনত জনাব গতিকে আজি ভিডিঅ' ইমানতে শেষ হৈছে ধন্যবাদ